সকলোকে মোৰ মিনি ভ্লগলৈ স্বাগতম। আজি মই পাছফাললৈ ওলাই আহিলোঁ। পাছফালৰ এই গছ-গছনি, ৰ'দ আৰু বতাহজাকে মোৰ বহুত প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব। আৰু মায়ে বাচিব দিলে গামোচাত ফুল বৰ বেছি ডাঙৰ নহয়। প্ৰথমে সৰুৰ পৰাই চেষ্টা কৰি চালোঁ। আপোনালোকে জনাবচোন দেই কেনেকুৱা লাগিছে। ফুল কেইজোপামান ৰুবলৈ আছিলে, সেইবাবে টেমা কাটি ল'লোঁ। টেমাকেইটাতে ফুল কাটি মই ভৰাই থওঁ, তেতিয়া ভাল লাগে দেখিবৰ কাৰণে। আৰু এতিয়া ফুল ৰুই হৈ গ'ল। ভাইটিহঁতেও লগত সহায় কৰি দিছে আৰু এনেদৰে লগে ভাগে কাম কৰি পিনে খুব ভাল লাগে নহয় জানো। এতিয়া আমি খাবলৈ বুলি ল'লোঁ আম, আৰু ইয়াৰ বৰণ চক কিমান ধুনীয়া বৰণ। আমখিনি গুচাই মেলি ল'লোঁ আৰু গুচাই মেলি এতিয়া হৈ গ'ল। আৰু কোনে খাব লৈছোঁ আপোনালোকৰ পাছত দেখাম। এইখিনি হৈছে আমাৰ ফাইনেল লুক। দেখি পিনে চাগে খাব মন গৈছে ন, খুৱাম দিয়ক কেতিয়াবা। সকলোৱে লগে ভাগে মিলি জুলি হাঁহি ফূৰ্তিৰে আম খালোঁ। আৰু ৰাতি ভাত খাই মেলি হোৱাৰ আগত আজি আইতাক দেখাম বুলি ভাবিলোঁ, কিন্তু আইতা ভিডিঅ'ত নোলায় আৰু মোক কৈছে কটাৰীয়ে মাৰিম তোক। এনেদৰেই মোৰ মৰমৰ আইতা আৰু মই ধেমালি কৰি থাকোঁ। এতিয়া বাই বাই দেই সকলোকে, নেক্সট মিনি ব্লগত আকৌ লগ পাম।